চক এই পাহাৰৰ একদম ওপৰত আছে দেখিছেনে চক মজা লাগিছে নাই লাগা তুমি যে টুপিটো পিন্ধিছা টুপিটো পিন্ধিলে ভাল লাগে নেকি এটা ঠাণ্ডা নালাগে এক নম্বৰ ফ্ল'ৰত আহিছোঁ তাৰপিছত আকৌ নমাই দিছে ছেকেণ্ড ফ্ল'ৰৰ কাৰণে আকৌ আমাক ৰখিব লাগিবগৈ সেই দেখিছে ন দীঘল লাইন আমি তাত ৰখিমগৈ আকৌ বহুত নটংগী আমনি লাগি যায় অঁ সেই ঝাণ্ডাখনৰ ওচৰতে আমাৰ ৰুমখিনি আছে ন কৌশিক চাৰ্জটো আছে চুবা দেখা তাতো হেল্ল' ভিউৱাৰ্ছ কি খবৰ আশা কৰোঁ সকলো ভালে আছে হেপিজ ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আগৰ ভিডিঅ' চাইছে যদি গম পাইছে মই ইয়াৰ পৰাই আপোনালোকক এৰিছিলোঁ আৰু এতিয়া গৈ থাকোঁ চিমলা আমি যে কুফৰিত ঘোঁৰা চাবাৰী কৰিছিলোঁ তাতে মানে ঘোঁৰা চাবাৰী কৰাৰ পাছত ইমানে টায়াৰ্ড ফিল কৰিছোঁ নহয় দিনৰ গধূলি 5:30 আৰু এটা ৰ'দ আমি যে কুফৰিলৈ গৈছোঁ কুফৰি মানে চিমলাতকৈ অকণমান আপত আছে সেইকাৰণে এতিয়া আমি গৈ আছোঁ যিহেতু চিমলালৈ আৰু তলত পাইছোঁহি আৰু ন अब हम कहाँ जाएगा अभी तो हम मॉल रोड जाएंगे मॉल रोड ना सीधे मॉल रोड जाएगा और एक क्या बाजार मार्केट था और लकड़ी बाजार सब लकड़ी मिलते हैं हाँ लकड़ी का सामान लकड़ी नहीं लकड़ी का सामान मैंने जैसे कि तुम्हारे हेता हेता लिए ना है शोपीस वो सब मिलता है शोपीस सामान कुछ भी जैसे आपने कुछ भी लेना हो लकड़ी का बड़ी हुई चीज है ना लकड़ी का सामान तो अभी मॉल रोडते जाऊँ बाजारत हम लोग तो वो झंडा के पास ही जाएंगे ना हाँ हाँ इससे नीचे मॉल रोड है हाँ इसके नीचे मॉल रोड है फिर बीच में मिडल बाजार पड़ता है परली साइड को लकड़ बाजार है यहीं पे साथ में जाके फिर आपका होटल भी यही है ऊपर को ब्रिज के हे झंडा खाना ওচৰতে আমাৰ ৰুমখিনি আছে ন কৌশিক চাৰ্জটো আছে সুবহ দেখা তাতো এতিয়া আমি বজাৰলৈ যাম লিফ্টেদি লিফ্ট আছে ইয়াতে বোলা আমাক টেক্সি নামাই দিলে আৰু কালি এটা বেষ্ট ট্ৰিপ আছে আমাৰ সেইটো ৰুমত গৈ কিনে কম ৰ'ব অকণমান দেখাওঁ ৰ'ব আৰু এতিয়া আমি যিহেতু মললৈকে যাম আৰু ৰুমৰ ওচৰতে আৰু যিহেতু মলখন তো এতিয়া আমি যাম লিফ্টত কাৰণ খোজকাঢ়ি যোৱাটো সম্ভৱ নহয় আৰু মানুহবিলাকে ইয়াতে বেছিভাগে খোজকাঢ়ি নগ'লে লিফ্টেই ব্যৱহাৰ কৰে আৰু আমিও আজি ট্ৰাই কৰিম আৰু এইফালে লিফ্টত যাবৰ কাৰণে টিকেট ল'ব লাগে এইফালে কৌশিকে টিকেট ল'বলৈ কাৰণে গৈছে পাৰ পাৰ্চন 10 টকাকৈ ইয়াত দেখিছে নহয় কৌশিক লাইন লাগি গৈছে আৰু মই ছাইডত ৰখি আছোঁ আৰু কৌশিকৰ কাৰণে অপেক্ষা কৰি আছোঁ টিকেটটোৰ কাৰণে কাৰণ মানুহ বহুত ভিৰ আৰু এইফালে আমাৰ ফাইনেলি হৈ গ'ল আৰু যাবলৈ কাৰণে এইফালে টিকেট দি দিছে কৌশিকে আৰু এতিয়া আমি গৈ থাকোঁ আৰু ওপৰলৈ মলত আৰু আমাৰ ৰুমৰ কাৰণে তো বলক গৈ থাকোঁ টিকেটটো আপোনালোকক অকণমান দেখুৱাই দিম ৰ'ব কৌশিকৰ পৰা লৈছোঁ আৰু ময়ো অকণমান চাওঁ কাৰণ মইতো দেখা নাই টিকেটটো কৌশিকে কাটিছিলে তো এয়া দেখিছে নহয় লিখা আছে আমি যিহেতু দুটা আহিছোঁ তো 20 টকা সেইখনে টিকেট 1 নম্বৰ ফ্ল'ৰত আহিছোঁ তাৰপিছত আকৌ নমাই দিছে ছেকেণ্ড ফ্ল'ৰৰ কাৰণে আকৌ আমাক ৰখিব লাগিবগৈ সেই দেখিছে ন দীঘল লাইন আমি তাত ৰখিমগৈ আকৌ বহুত নটংগী আমনি লাগি যায় ন অকল আমি আহিম কাৰণে বনাই দিছে হয় একো নহয় তাৰপিছত আকৌ বন্ধ কৰি দিব চাগে ইয়াতে মানে লিফ্টত মানে বহুত মানুহ মানে এবাৰতে গৈ থাকে মানে ভাবিব নোৱাৰে দেখিছে ন ইমান মানুহ গৈ আছে আৰু পিছতো মানে লাইন লাগি আছে আৰু তো এইটো হৈছে আমাৰ ছেকেণ্ড লিফ্ট কাৰণ এটা লিফ্টে এডোখৰলৈ থৈছে আকৌ নেক্সট এইটো লিফ্ট আৰু তাৰ মললৈকে নিব এটা ছাইডৰ পৰা আমি উঠিছোঁ আৰু এটা ছাইডৰ পৰা আমি নামিছোঁ কৌশিক চফ্ট ফুল্লি চফ্ট লিফ্টৰ পৰা নামাৰ পাছত মানে যিটো ভিউ দেখিছোঁ মানে বেলেগ এখন দেশত আহি যোৱাতে লাগিছে মানে দেখিছে তো মানে ভিউটো দেখিবলৈ বিৰাট ধুনীয়া হৈ আছে কাৰণ আমি অকণমান আগতেতো একদম গাড়ীৰ পৰা দেখি আছিলোঁ এতিয়া ওচৰৰ পৰা দেখিছোঁ যিহেতু ফাইনেলি আমাৰ বজাৰ আৰম্ভ হৈছে দোকান বজাৰৰ দোকান এয়া
कितना प्राइस है इसका भैया? तो गाइस কি জানেনে ইয়াতে মানে মই এনে প্ৰাইচবিলাক জানিবৰ কাৰণে চশমা এখন সুধি চালোঁ আৰু প্ৰাইচবিলাক কেনেকৈ সুধিছে গম পালোঁ যে কি সাংঘাতিক দাম কৰে পিছত ক'লোঁ যে কি ইমান দামটো নহয় তেতিয়া কমাইছে যদিও আমাৰ ইয়াৰে তুলনাত অলপ দামটো বেছিয়ে হয় তো সেইকাৰণে মই লোৱা নাই আৰু যিহেতু মোৰ চশমা আছে আৰু তাৰে কিবা স্পেচিয়েল কিবা আছে নেকি চাই ফুৰিছোঁ আৰু বজাৰৰ ভিতৰত কাৰণ বাকীবিলাকতো ছেমেই ইয়াৰটো পাই যায় তো বজাৰ বুলি ক'লেতো চব ছেমেই থাকে হ'লেও আৰু মই অলপকৈ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ আৰু তেন্তে কথা নকয় তো উপভোগ কৰোঁ এখন এতিয়া মানে মল বুলি নহয় দোকান হিচাপে ইয়াতে বোলে চব ষ্টেচনাৰী চব বস্তুৱে পায় ইয়াতে আমি কিবা কিবিকে লৈছোঁ আৰু মানে বাকীবিলাকতকৈ মানে প্ৰাইচবিলাক অকণ মানে ৰিজনেবল প্ৰাইচ মানে বাহিৰৰ দোকানত মানে প্ৰাইচবিলাক বহুত মানে অভাৰ চাইজৰ প্ৰাইচ তো সেইকাৰণে আমি ইয়াতে কিবা কিবি চাইছোঁ আৰু দোকানখনৰ নাম কি কৈ আছোঁ ৰ'ব প্ৰথমতে বস্তুবিলাক চাই লওঁ তাৰপিছত কৈ আছোঁ ৰ'ব আমি সৰুতে যে পখিলা ক্লিপতে মাৰিছিলোঁ এতিয়া পখিলা ক্লিপকেইটা চোৱা চালিয়ে বস্তু আছে দেই ইয়াত চালিয়া ইয়েৰিংছ ৱাও চালিয়া এইবিলাক 60 জানে নহয় 60 কৌশিক এনেকুৱা এটা লৈ লোৱা ৱাও নহ'লে এনেকুৱা এটা লোৱা দুটা প্লেট এটা লোৱা তুমি যদি ভাল আহে তেতিয়াহ'লে নহ'লে নকওঁ ভালো লাগিছে মোৰতো ভাল লাগিছে উড়িষ্যা আসাম এতিয়া আৰু চুৱেটাৰ এটা কিনি লৈছোঁ আৰু কালি যিহেতু আমি মানে যাম ফুৰিবৰ কাৰণে মজা লাগিছে নাই লাগা তুমি টুপিটো পিন্ধিছা টুপিটো পিন্ধিলে ভাল লাগে নেকি এতিয়া ঠাণ্ডাও নালাগে পুৰা এইটা লাগিছে বঢ়িয়া লাগিছে এফালে তুমি এফালে ধুনীয়া सच में बहुत स्मार्ट लग रहे हो इधर देखो তো বোলে একদম 10 বছৰলৈ গ্যাৰান্টি দিছে বোলে কিন্তু প্ৰাইচটোহে নকমাই কৈছোঁ অলপ কমাই দিবলৈ কিবা কয়
आ जाएगा ये तो बहुत बड़ा है কালি স্নোত অকল ময়ে জিলিকি থাকিম নে ৰঙিলি হয় ইয়াতে আপোনালোকে আহিলে মানে ল'ব পাৰে দাদাই অলপ কমত কৰি দিব কৈছে এতিয়া আনলোড কৰিব বস্তু আৰু এইফালে মই চুৱেটাৰ কিনিলোঁ 10 বছৰৰ কাৰণে চলিব বুলি কৈছে 10 বছৰলৈকে কৌশিকে চুৱেটাৰ কিনিব নালাগে আৰু মোৰ ফাইনেলি বেগ হিমাচলৰ স্কাৰ্ফ লৈ যাওঁ এইটো আমাৰ ফ্ৰিজৰ কাৰণে চাইছোঁ কভাৰ ওপৰত चलोगे साहब अलग कलर का होगा क्या नहीं होगा अलग लो এইটো কালাৰ ভাল লাগিছে এইটো গেছৰ টেবলেট লৈ লৈছোঁ এইফালে বেণ্ডেজ বৰ মাকৰ কাৰণে এইটো বৰ মাকৰ আমি খোজকাঢ়ি আহোঁতে লোৱাৰ বজাৰ পালোহি মানে লোৱাৰ বজাৰতে ঘূৰি আছোঁ এতিয়া আমি যাম লক্কৰ বজাৰ পাহাৰখনেদি ওপৰলৈ আহিছোঁ মল ৰোডত সেই এনেকুৱা মানে ভাগৰ উশাহটো যোৱাব নাই পৰা ধক 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 এনেকুৱা কৰি আছে কৌশিককেইটা গৈছে পানী আনিবলৈ আৰু ভিউটো দেখিব বিৰাট ধুনীয়া তো আমি অকণমান আগতে তলত আছিলোঁ এতিয়া ওপৰলৈ আহিলোঁ ওপৰত আহোঁতে মানে ইমান ভাগৰ লাগিছে নহয় মানে কি ক'ম বুজাব নোৱাৰোঁ মানে একদম মানে উশাহটো শেষ হৈ যাব নিচিনা লাগিছে এইফালে কৌশিকে গৈছে পানী আনিবৰ কাৰণে ৰখি আছে এয়া মাল ৰোডৰ ওচৰতে আছে কি নাম হয় নাজানো বাকী দেখিবলৈ বিৰাট ধুনীয়া চক চাৰ্চৰে কিবা পাৰ্ট হয় চাগে ধুনীয়া লাগিছে চক এইটো এটা চাইড গোটেইটো কভাৰ নহয় মানে গাড়ী মানুহ আহি আছে যাতে বহুত ভিৰ মানে মানুহৰ ফটো এখন দি দিম ন কৌশিক ফটোত ধুনীয়া দেখা পাব ব'লা আমি গৈ থাকোঁ এইফালে মাল ৰোড আমি এয়া চাওক আমি যে দিনত গৈছিলোঁ আজি হনুমান মন্দিৰটো এই চাওক এই পাহাৰৰ একদম ওপৰত আছে দেখিছেনে চাওক ৰাতিৰ চিমলা ভিউ চাওক গুৱাহাটীত থকাৰ কথা লাগিছে আমি তাৰ ব্ৰিজত আছোঁ এতিয়া ৰিচৰ পৰা আমি গৈ আছোঁ লাক্কাৰ মাৰ্কেট দিনত আপোনালোকৰ ৰিচ দেখাইছোৱেই ন সেইকাৰণে ইমানকৈ দেখাই থকা নাই এইখন দেখি মনত পৰিছে চাগে ন তো সেয়াই এতিয়া আমি যাওঁ লাক্কাৰ বজাৰ আৰু আমাৰ ৰুমটো আছে সেইটো চাইডে সেইফালে আৰু হনুমান মন্দিৰটো যে গৈছিলোঁ এইটো চাওক কিমান মানুহ এতিয়াও অথনিও মানুহ এতিয়াও মানুহ চাওক পূৰা পোকৰ লেখীয়া কৌশিক এদিন নাযাবা হেৰাই যাম আমি অথনি ইয়াতে নাহিছিলোঁ ন এতিয়া আহিছোঁ চাওক ইয়াতে মানুহে মানে ভিউটো উপভোগ কৰে ফটো চটো শ্বুট কৰিব পাৰে আৰু ঘোঁৰাচাবাৰী আমিতো কৰি আহিছোঁ এইফালে ইয়াতো মানে ঘোঁৰাচাবাৰী হয় বাও ইয়াতে এটা কি কথা জানেনে ইয়াতে যে দোকানত মানে মানুহবিলাক যে আছে মানে ঊলৰ বস্তু বিক্ৰী কৰি থকা বিশেষকৈ তাতে মানে মানুহবিলাক এনেই বহি নাথাকে মানে তাতে আকৌ মানে ঊলৰে কিবা টুপিয়ে হওক মোজাই হওক কিবা নহয় কিবা গাঁঠিয়ে থাকে মানে তো ভাই শুৰুৱাত হুই হে বাকী হে বেগ বুলি ক'লে মানে মোৰ কিবা এটা মানে ভাল লাগি যায় সেইকাৰণে মানে মই চিমলাৰ মানে স্পেচিয়েল কিবা বেগ পাম নেকি বিচাৰি ফুৰিছোঁ আৰু সন্দুক কোকোনাট চেলে বনাইছে বোলে এইটো বেগ ইয়াৰে বঢ়িয়া আমি ইমানেই টপ ভিউত আছোঁ চাওক ইমান আমাৰ ওপৰত আৰু কেইটামান এটা দুটা ঘৰ আছে বাকী চব তলত ইমান হায়েষ্টত আছোঁ মানে আমি আৰু এতিয়া আমি আহি গৈছোঁ ডিনাৰ কৰিবৰ কাৰণে ক'ত জানেনে ৰ'ব দেখুৱাই দিওঁ একেবাৰে আৰু ইয়াতে আমি আজি ডিনাৰ কৰি লওঁ ডিনাৰ কৰি কেনে আৰু আমি যাম ৰুমলৈ কাৰণ বহুত দেৰি অলৰেডি হৈ গৈছে আৰু বেছি দেৰি বাহিৰত থাকিব নোৱাৰে সেইকাৰণে Hey guys, এইখিনি হৈছে ৰিচ তলৰ পৰা অলৰেডি মই অকমান আগতে দেখাইছিলোঁ যদিও এতিয়া মই আপোনালোকক ওপৰৰ পৰা একদম টপ ভিউ দেখাই দিছোঁ দেখিছে নহয় ভিউটো দেখিব বিৰাট ধুনীয়া হৈ আছে আৰু ইয়াতে মানে মই যোনখিনি জেগাত ৰখি আছোঁ সেইখিনিতে মানুহ বহিবলৈ আহে কাৰণ বিশেষকৈ মানে বতাহ আৰু মানে দেখি কিবা এটা মানে মনটোত মানে পূৰা হেপিনেছ এটা আহি যায় তো সেইকাৰণে মানুহবিলাক সম্ভৱ আহে চাগে তো মই যেতিয়া ৰখিছোঁ তেতিয়া মোৰো মানে ফিলটো বহুত ভাল লাগি গৈছে বাকী সেয়াই আৰু এটা যাব মন নাই আৰু কিন্তু যাবতো লাগিবই আৰু কালিকৈ আমাৰ এটা বেষ্ট ট্ৰিপ আছে ক'ত আছে সেইটো এতিয়াই নকওঁ কালিকৈ ক'ম চুৱেটাৰ
কিনাৰ কাৰণে চাগে গম পাইছে আপোনালোকে ক'ত যাব পাৰোঁ তো ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ অতি সোনকালে নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ তেতিয়ালৈকে বি ছেফ বি হেপী বাই বাই